Hello dear students, welcome to my channel Learn English with Sophie. In today's video lecture, I'm going to discuss with you a very important topic, that is correct tense. So let's get started. আজি মই তোমালোকৰ লগত আলোচনা কৰিম প্ৰিভিয়াছ ইয়াৰ পেপাৰ্ছৰ কুৱেশ্যনবিলাক। লাষ্ট ভিডিঅ'টোত আমি 2016 লৈকে ডিছকাছ কৰিছিলোঁ। চ' আজি আমি 2017ত কি কাৰেক্ট টেন্সৰ কুৱেশ্যন দিছিলে সেইবিলাক আমি সলভ কৰিম। So 2017ত first question আহিছিলে recently the price of the petrol go up. এটা important point আমাক মনত ৰাখিব লাগিব যে correct tense কৰাৰ যিটো সহজ উপায় এইটো হ'ল আমাৰ কিছুমান keyword বা কিছুমান clue দিয়া থাকে। এই clue বিলাক আমাক উলিয়াব লাগিব। So ইয়াতে যিটো clue বা keyword যিটো যদি আমি বুজি পাওঁ তেন্তে আমি বহুত সহজে এই correct tense টো solve কৰিব পাৰিম। এই wordটো হ'ল recently. So আমি কাৰেক্ট টেন্সৰ ৰুলবিলাকত পঢ়িছিলোঁ যেতিয়া আমি কাৰেক্ট টেন্স শিকিছিলোঁ বা টেন্স শিকিছিলোঁ তেতিয়া আমি ৰুলত পঢ়িছিলোঁ যে কি যদি কোনো এটা সেন্টেন্সত ৰিসেন্টলি থাকে বা জাস্ট থাকে জাস্ট নাও অলৰেডি য়েট তেন্তে এই সেন্টেন্সবিলাক কি হয় প্ৰেজেন্ট পাৰফেক্ট টেন্স হয় সো ইয়াতে এনসাৰটো হ'ব ৰিসেন্টলি দ্য প্ৰাইচ অফ দ্য পেট্ৰল হেজ গন আপ So next question, I do a lot of work today. So ইয়াতে today দিছে তাৰ মানে তো এইটো sure যেটো present tense হতে হ'ব. So আমি ইয়াতে দেখো I do a lot of work today মানে কি মই আজি বহুত কাম কৰিছো. So আমি যদি এইটো ভালকে study কৰো তেন্তে আমি দেখিম যে এইটো কি হ'ব এইটো present perfect tense হত হ'ব. I have done a lot of work today. তাৰ মানে মই আজি দিনত বহুত কাম কৰিছো মানে টুডে এতিয়াও এই দিনটো এতিয়াও শেষ হোৱা নাই সো এই কাৰণে প্ৰেজেন্ট পাৰফেক্ট টেন্স আছে নেক্সট কোৱেশ্চন দ্য ট্ৰেইন লিভ বিফোৰ উই ৰিচ দ্য ষ্টেচন লাষ্ট ভিডিঅ'টোত মই তোমালোকক কৈছো যে দুটা পেটাৰ্ণৰ পৰা কোৱেশ্চন আহে পাষ্ট টেন্সৰ এটা হ'ল কি পাষ্ট ইনডিফিনিট আৰু আনটো হ'ল পাষ্ট কণ্টিনিউয়াছ এটা আছিল পাষ্ট indefinite plus past perfect. So আমি যদি সেন্টেন্সটো ভালকৈ পঢ়ো the train leave before we reach the station. So reached এটা past indefinite আছে তাৰ মানে আনটো past continuous বা past perfect হ'ব কিন্তু কেয়াৰফুলি ষ্টাডি কৰিলে আমি গম পাওঁ যে কি এটা অ্যাকশন একচুয়ালি আগত হৈছে এটা অ্যাকশন পিছত হৈছে কেনেকৈ গম পালো এই ক্লু দিয়া আছে ক্লুটো হ'ল কি বিফোৰ মানে এটা আগত হৈছে আৰু তোমালোকে মনত ৰাখিবা এই প্যাটাৰ্নটো পাষ্ট ইনডিফিনিট প্লাস পাষ্ট পারফেক্ট ইয়াতে বিফোৰ বা আফটাৰ থাকে বিফোৰ বা আফটাৰ আৰু ইয়াতে থাকে while বা when কিন্তু when কেতিয়াবা পাষ্ট পারফেক্ট আৰু পাষ্ট ইনডিফিনিটৰ কম্বিনেশন যেটো আছে এইটোতো ইউজ কৰা হয় সো ইয়াতে বিফোৰ দিয়া আছে আৰু মনত ৰাখিবা বিফোৰ দিয়া থাকিলে একচুয়ালি বিফোৰৰ আগৰ যেটো সেন্টেন্স আছে এইটো পাষ্ট পারফেক্টত হ'ব সো আমাৰ এনসাৰটো হ'ব কি the train had left before we reached the station. Okay, so next question, I wish my brother be here. So wish আগতে কৈছো এনেকুৱা সেন্টেন্স যদি থাকে wish দি যদি এটা সেন্টেন্স স্টার্ট হয় তাৰ মানে এই সেন্টেন্সটো past indefinite tense হ'ব সো ইয়াৰ আমি যদি past indefinite tense কি হ'ব I wish my brother was here কিন্তু আমি ইয়াতে আমি were বেছি ইউজ কৰো তোমালোকে was ও লিখিব পাৰা ঠিক আছে was লিখিলেও হ'ব সো you can write both wish or were কিয় কাৰণ এইবিলাক হয় I wish মই আশা কৰো মই আকাংক্ষা কৰো যদি মোৰ ব্ৰাদাৰ ইয়াতে থাকিলেহেঁতেন কিন্তু আসলতে মোৰ ব্ৰাদাৰ নাই সো তেনেকুৱা সেন্টেন্সক ঠিক আছে ইম্পসিবল কাইন্ড অফ উইশ সো তেনেকুৱা সেন্টেন্সক আমি কি লিখো পাষ্ট ইনডিফিনিট টেন্সত সো was বা were আমি ব্যৱহাৰ কৰো ওকে নেক্সট কোৱেশ্চন as he crossed the road a bus knocked him down so আৰু same pattern knocked him down এটা past indefinite tense so তাৰ মানে এইটো কি হ'ব আমি যদি ভালকে পঢ়ো কি কৈছে as he crossed the road
যেতিয়া সি ৰাস্তা ক্ৰছ কৰি আছিলে এটা বাছে তাক কি কৰিছিলে নকড হিম ডাউন সো তাৰ মানে কি হ'ব এইটো পাষ্ট কন্টিনিউয়াস যেতিয়া সি ৰাস্তা ক্ৰছ কৰি আছিলে এটা লং একশ্যন যিটো কাম আগৰ অলপ দীঘলীয়া কাম এইটো চলি আছে তাৰমানে সি ৰোড ক্ৰছ কৰিয়ে আছে হঠাতে এটা কি আহিল বাছ আহি তাক এক্সিডেণ্ট কৰি দিলে সো এজ হি ৱাজ crossing the road a bus knocked him down. Okay, next question. I think of going abroad for quite some time. So এইটো হ'ল ক্লু মই আগতে কৈছিলোঁ কি যদি এটা চেণ্টেন্সত ফৰ বা সিন্স থাকে তেন্তে most probably এই চেণ্টেন্সটো কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স সো ইয়াতে কি কৈছে I think of going abroad মই ভাবি আছোঁ কি যে মই বাহিৰত যাম বিদেশত যাম কি কিছু সময় ধৰি মই ভাবি আছোঁ তাৰমানে কামটো সি বহুত দিনৰ পৰা ভাবি আছে আজি নহয় বহু আগৰ পৰা ভাবি আছে আৰু এতিয়ালৈকে ভাবি আছে আৰু সি যোৱা নাই তাৰমানে কামটো বহুত আগত ষ্টাৰ্ট হৈছে আৰু এতিয়ালৈকে চলি আছে তাৰমানে এইটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ I have been thinking of going abroad for quite some time. Okay, next question. Very easy. This paper appear twice a week. এইটো কি হয় twice a week. সপ্তাহত দুদিনকে এই পেপাৰটো মানে পাব্লিছ কৰা হয় সো ইয়াতে এইটো মানে হ'ল কি ৰুটিন একশ্যন মানে সপ্তাহত হয় প্ৰত্যেক সপ্তাহতে হয় ঠিক আছে বা হেবিচুৱেলিও আমি ক'ব পাৰোঁ তাৰ মানে এই চেণ্টেন্সটো কি হ'ব প্ৰেজেণ্ট ইনডিফিনিট টেন্স সো ইয়াতে হ'ব দিছ পেপাৰ appears this paper এটা পেপাৰ সো তাৰ কাৰণে থাৰ্ড পাৰ্চন ছিংগুলাৰ this paper appears twice a week very easy okay এতিয়া আমি চাওঁ 2018ত কি কোৱেশ্চন আহিছিলে so 2018ৰ ফাৰ্ষ্ট কোৱেশ্চন he work here since 2011 আগতে কৈছোঁ since বা for থাকিলে কি হয় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ so ইজিলি আমি এনসাৰটো কৰিব পাৰিম so answer কি হ'ব he has been working here since 2011 okay I write the letter last night আগতে কৈছোঁ last night last Friday last year last week ago before yesterday এইবিলাক যদি সেন্টেন্স থাকে আমাৰ কি হ'ব simple past তাৰ মানে কি হ'ব I wrote the letter last night okay great next question he sit in the library when I saw him same pattern কোনটো pattern past indefinite plus past continuous তোমালোকে দেখা এনে ধৰণৰ প্যাটাৰ্ন প্ৰায় দুটাই প্ৰত্যেক বছৰে ৰিপিট হৈ আছে সো ইয়াতে কোৱেশ্চনটো কি কৈছে যে he sit in the library when I saw him হি লাইব্ৰেৰীত বহি আছিলে আৰু তেতিয়া মই তাক দেখিছিলোঁ ওকে সো ইয়াতে কি হ'ব মানে এটাটো পাষ্ট ইনডিফিনিট আছে আৰু এটা দীঘলীয়া একশ্যন যিটো লংগাৰ একশ্যন সেইটো হ'ল কি তাৰমানে হিটো আগৰ পৰাই তাতে বহি আছিলে আৰু মই তাক কি কৰিছিলোঁ তাক যেতিয়া তাতে গৈছিলোঁ লাইব্ৰেৰীত মই তাক দেখিছিলোঁ তেন্তে এইটো হ'ব পাষ্ট ইনডিফিনিট প্লাছ পাষ্ট কণ্টিনিউয়াছ হি ৱাজ তেন্তে হ'ব sitting in the library when I saw him next if I were you I not do it এইবিলাক হ'ল কণ্ডিশ্যনেল চেণ্টেন্স সো কণ্ডিশ্যনেল চেণ্টেন্সত প্ৰথমত যদি এই were দিয়া থাকে তাৰ মানে এইটো হ'ব কি would not do it কিছুমান ষ্টুডেণ্ট আছে এইটো ভুল কৰে কি লিখে সিহঁতে would not have done it এইটো নহয় ইয়াতে যদি had দিয়া থাকে তেন্তে হয় would not have বা should not have done okay কিন্তু where আছে তাৰ মানে ইয়াতে হ'ব just I would not do it এইটো মনত ৰাখিবা নেক্সট আৰু মই এটা ভিডিঅ' বনাই আছোঁ 50 ইম্পৰ্টেণ্ট কাৰেক্ট টেন্সৰ যি সলিউশ্যন তাতে মই এইবিলাক বহুত ডিটেইলছত আলোচনা কৰিম The First World War last for 4 years and ended in 1918 এইটো ৰিপিট কৰিছে এইটো আসলে কি টেন্সত হ'ব past indefinite tense answer হ'ব lasted okay next question the rubbish van come again in the afternoon tomorrow তাৰ মানে tomorrow দিয়া আছে
মানে ফিউচাৰ টেন্সতে হ'ব। ওকে, কিন্তু আৰু এটা মই তোমালোকক ৰুল কৈছিলোঁ, তাৰ মানে ফিউচাৰ টেন্সৰ কথা এই একশ্যনবিলাক যদি প্ৰি ডিচাইডেড থাকে, আগতে অৰ্গেনাইজ কৰে, আগতে প্লান কৰে, তাৰ মানে এইটো কি হ'ব, গোয়িং টু ফৰ্মত ইউজ হ'ব বা কণ্টিনিউৱাছ ফৰ্মত হ'ব। ঠিক আছে, তাৰমানে ইয়াতে কৈছে দ্য ৰাবিছ ভেন, যিটো ৰাবিছ ভেন আছে আকৌ আহিব ইন দ্য আফটাৰনুন টুমৰো, অহাকালি ইভিনিং আফটাৰনুনত আকৌ এই ৰাবিছ ভেনটো আহিব। তাৰমানে এইটো অলৰেডি ডিচাইডেড, তেন্তে এইটো হ'ব দ্য ৰাবিছ ভেন ইজ কামিং এগেইন ইন দ্য আফটাৰনুন টুমৰো। অ'কে, আমি চাওঁ 2019ত কি কি কুৱেশ্যন আহিছিলে। ফাৰ্ষ্ট কুৱেশ্যনটো, I met him while I go to his office. Again, same pattern repeated. Past indefinite plus past continuous plus past continuous. কি হৈছে, I met him, মোৰ দেখা হৈছিলে কেতিয়া, while, আৰু এটা কৈছোঁ, আৰু while যদি থাকে তাৰমানে তুমি জানিবা এইটো এটা past indefinite, এটা past continuous হ'ব। So I met him এটা past indefinite দিয়া আছে, তাৰমানে আনটো কি হ'ব, past continuous. I met him while I was going to his office. Okay, next, they live in this place since 1970. Since দিয়া আছে, তাৰমানে কি কৈছিলোঁ, since বা for থাকিলে present perfect continuous tense. So এইটো কি হ'ব, they have been living since 1970. Next, the train leave before I reached the station. মই আগতে কৈছিলোঁ before বা after থাকে, আৰু এটা চেণ্টেঞ্চ তোমালোকৰ past indefinite tenseত দিয়া থাকে, তাৰ মানে আনটো হ'ব past perfect। আৰু মই ক'লোঁ before আছে, before আগৰ যিটো চেণ্টেঞ্চ এইটো past perfect হয়। So কি হ'ব, the train had left. তোমালোকে দেখা এই পেটাৰ্ণটো আৰু এই পেটাৰ্ণ, এই দুটা বাৰে বাৰে ৰিপিট হৈ আছে, তাৰমানে কি past indefinite plus past perfect, আৰু এই চেণ্টেঞ্চটো বাৰে বাৰে ৰিপিট হৈ আছে। I wish থকা যিটো চেণ্টেঞ্চ, এইটো আগতে আমি কৰিছোঁ কি টেন্সত হ'ব, past indefinite টেন্সত হ'ব। তাৰমানে I wish I were a bird. Okay, next question, your letter reached me yesterday. ক্লু দিয়া আছে, আৰু আমি সদায় চেষ্টা কৰিম এই ক্লুটো বিচাৰি উলিয়াবৰ কাৰণে। So কি দিয়া আছে, yesterday থাকিলে মানে past indefinite tense. So your letter reached me yesterday. He make a doll now. Now দিয়া আছে, now থাকিলে present continuous tense, আমি সকলোৱে জানো, তেন্তে very easy, কি হ'ব, he is making a doll now. Okay, so এয়া আছিল আমাৰ 2019ৰ কুৱেশ্যন। এতিয়া আমি চাওঁ লাষ্ট ইয়াৰ 2020ত কি কি কুৱেশ্যন আহিছিলে। So first question, my brother practice law these days. কি কৈছে, আজিকালি মানে আজিৰ দিনত, আজিকালি মোৰ ব্ৰাদাৰে কি কৰে, ল প্ৰেক্টিছ কৰে, তাৰমানে ওকালতি কৰে। চ' এইটো কি টেন্সত হ'ব, এইটো হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ। মাই ব্ৰাদাৰ ইজ প্ৰেক্টিচিং। তোমালোকে কিছুমানে হয়তো ভাবিব পাৰা এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত হ'ব, কিন্তু এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স নহ'ব। কিয়, কাৰণ যদি পাৰ্মানেণ্ট একশ্যন হয়, একশ্যনটো যদি পাৰ্মানেণ্ট, তাৰমানে প্ৰফেশ্যনটো যদি এটাই প্ৰফেশ্যন সি বহুত দিনৰ পৰা কৰিয়ে থাকিব, তেনেধৰণৰ যদি পাৰ্মানেণ্ট একশ্যন হয় তেন্তে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত হ'ব। কিন্তু তাৰ একশ্যনটো পাৰ্মানেণ্ট নহয়। কিয়, কি কৈ আছে, মাই ব্ৰাদাৰ প্ৰেক্টিছ ল দিজ ডেইজ, মানে আজিকালিহে প্ৰেক্টিছ কৰে ল, আগত হয়তো তাৰ বেলেগ প্ৰফেশ্যন আছিলে, সেইকাৰণে এনেধৰণৰ যদি চেণ্টেঞ্চ হয় টেম্পৰাৰী একশ্যন, এইটো কি হয়, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। অ'কে, মাই ব্ৰাদাৰ ইজ প্ৰেক্টিচিং ল দিজ ডেইজ। অ'কে, নেক্সট কুৱেশ্যন, দ্য পেচেণ্ট ডাই বিফ'ৰ দ্য ডক্টৰ ৰিচড। এটা পাষ্ট ইনডিফিনিট টেন্সত আছে, বিফ'ৰ আছে, তাৰ মানে আগৰটো কি হ'ব, পাষ্ট পাৰফেক্ট। দ্য পেচেণ্ট had died. Past perfect plus past indefinite. আকৌ ৰিপিট হৈছে এইবাৰো। Okay, next question, you sleep when I entered the room. Again, আৰু কি ৰিপিট হ'ল,
past continuous plus past indefinite এই same pattern দেখা প্রত্যেক বছৰে এই দুটা প্যাটার্নৰ কোশ্চেন রিপিট হয়ে আছে সো কি হ'ব when দিয়া আছে এটা past indefinite আছে তাৰ মানে এইটো হ'ব past continuous কি হ'ব you were sleeping when I entered the room. Next question, she come here the day after tomorrow. কি হল মানে এদিন পিছত আহিব কত আহিব ইয়াতে আহিব সো এইটো tomorrow দিয়া আছে মানে ফিউচাৰ টেন্সত হ'ব আৰু মই কৈছো যদি কোনো এটা অ্যাকশন আগৰ পৰা ডিসাইড কৰা হয় তেন্তে এইটো কি হয় কন্টিনিউয়াস ফর্ম হয় এইটো কন্টিনিউয়াস ফর্মটো ফিউচাৰ অ্যাকশন বুজায় ঠিক আছে আমি এনে কি লিখো she will come কিন্তু মই সেইকাৰণে ক'লো যে এই অ্যাকশনবিলাক আমি কি কৰিম এই ডিসিশনবিলাক আগতে যদি লোৱা হয় আগতে আমি প্ল্যান কৰো তেন্তে এইবিলাক আমাৰ কি হয় কন্টিনিউয়াস ফর্ম হয় সো কন্টিনিউয়াস ফর্ম হলে কি হ'ব she is coming here the day after tomorrow okay next question they win the match এটো কি হ'ব এটো সিম্পল আমি দেখিলে এনে বুজা পাও তাৰ মানে কি হ'ব প্ৰেজেন্ট পারফেক্ট হ'ব they have won the match এনে ধৰণৰ সেন্টেন্স যদি দিয়া থাকে বেছিভাগে প্ৰেজেন্ট পারফেক্ট টেন্সতে হয় we visit the Taj Mahal last year এই প্যাটার্নৰো রিপিট হৈ আছে তোমালোকে দেখা এই প্যাটার্ন এটা রিপিট হৈ আছে তাৰ মানে কি past indefinite এটা কোশ্চেন দিয়ে এটা দিয়ে ফিউচার টেন্সৰ এটা কোশ্চেন দিয়ে এটা past indefinite plus past continuous এটা past perfect plus past indefinite সো এনসারটো কি হ'ব we visit the Taj Mahal last year last দিয়া থাকিলে মানে কি হয় past indefinite tense হয় we visited the Taj Mahal last year okay so এয়া আছিল আমাৰ কারেক্ট টেন্সৰ প্রিভিয়াস ইয়াৰ কোশ্চেনৰ সলিউশন এতিয়া মই মোস্ট ইম্পৰ্টেন্ট পৰীক্ষাৰ কাৰণে তোমালোকৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা যি 50 মোস্ট ইম্পৰ্টেন্ট কারেক্ট টেন্স হয় এইবিলাকৰ মই সলভ কৰিম আৰু তাতে মই ডিটেইলছত ৰুলবিলাকো বুজাই দিম আৰু তোমালোকক এইটো বুজাই দিম যে প্যাটাৰ্নটো কেনেকৈ হয় তোমালোকে এবাৰ যদি প্যাটাৰ্নটো বা ট্ৰেন্ড আমি যেটো কওঁ এই ট্ৰেন্ডটো তোমালোকে যদি বুজি পোৱা তেন্তে কারেক্ট টেন্সত তোমালোকে 5 আউট অফ 5 শিওর পাবাই okay then bye take care and study well